সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল চোৱাচোন আজি মই তোমালোকলৈ কি লৈ আহিছোঁ ঠিকই অনুমান কৰিছা ফুল আজি আলোচনা কৰিবলৈ লোৱা পাঠটো হৈছে আমি আৰু আমাৰ পৰিৱেশৰ ২ নম্বৰ পাঠ ফুল তোমালোকে বাৰু ফুল ভাল পোৱানে নিশ্চয় পোৱা ফুল ভাল নোপোৱা মানুহ খুব কমেইহে দেখা যায় আমাৰ বিদ্যালয়ত থকাৰ দৰে তোমালোকৰ ঘৰৰ সন্মুখতো এখন ধুনীয়া ফুলৰ বাগিচা আছে নহয় জানো গোলাপ তগৰ জুতি পদুম কৰবী জবা মালতী বকুল শেৱালি হাচনাহানা কিমান যে ফুল এই ফুলবোৰ যেতিয়া বতাহত হালি জালি থাকে আমাৰ দেখিয়ে ভাল লাগে নহয়নে আমাৰ পৰিৱেশত বিভিন্ন ৰঙৰ আৰু বেলেগ বেলেগ গোন্ধ থকা বা গোন্ধ নথকা বহুতো ফুল ফুলে গোলাপ তগৰ ৰজনীগন্ধা নাৰ্জী বকুল কেতেকী আদি গোন্ধ থকা ফুল আনহাতে জবা অপৰাজিতা নয়নতৰা আদি গোন্ধ নথকা ফুল আমি সকলোৱে ভাল পাওঁ আমাৰ দৰে পখিলা ভোমোৰা মৌমাখি আৰু মৌপিয়া চৰাইও ফুল বৰ ভাল পায় ইহঁতে ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায় মৌমাখিয়ে ফুলৰ মৌ চুহি মৌজোল তৈয়াৰ কৰে বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ ফুল ফুলে ডালিয়া নাৰ্জী আদি শীতকালত ফুলা ফুল আৰু কপৌ নাহৰ তগৰ কেতেকী আদি বসন্তকালত ফুলা ফুল আন কিছুমান ফুল আকৌ সকলো সময়তে বা গোটেই বছৰ ধৰি ফুলে যেনে গোলাপ অপৰাজিতা আদি কিছুমান ফুল আকৌ ৰাতিহে ফুলে যেনে শেৱালি হাচনাহানা ৰজনীগন্ধা আদি কিছুমান ফুল পানীতো ফুলে যেনে পদুম ভেট আদি পদুম ফুল হ'ল আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল এতিয়া আহাচোন ফুলৰ ব্যৱহাৰ সম্পৰ্কে অলপ জানো ফুলি থকা ফুলবোৰে ঠাইখন শুৱনি কৰাৰ উপৰি ফুল আন বহুতো কামত লাগে কিছুমান ফুল আমি খাদ্য হিচাপে খাওঁ ইয়াৰ উপৰি ফুলৰ পৰা ঔষধ তেল ৰং প্ৰসাধন সামগ্ৰী সুগন্ধি দ্ৰব্য আদি তৈয়াৰ কৰা হয় বিভিন্ন উৎসৱ পাৰ্বণতো ফুল ব্যৱহাৰ কৰা হয় ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁথা হয় আৰু পুষ্পসজ্জা কৰা হয় বৰ্তমান ফুলৰ বজাৰত অতিকে চাহিদা থকা কেইবিধমান ফুল হ'ল নাৰ্জী ডালিয়া গোলাপ আদি কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে সেয়ে আমি সকলোৰে ফুল গছৰ যত্ন ল'ব লাগে তোমালোকে সদায় ফুলৰ গুৰিত পানী দিবা অবাবত ফুল ছিঙিব নালাগে এতিয়া তোমালোকৰ কাৰণে এটা গৃহকৰ্ম দিছোঁ প্ৰথমটো হৈছে ফুলৰ পৰা আমি কেনেদৰে উপকৃত হওঁ তোমালোকে বিদ্যালয়ৰ বহীত লিখিবা আৰু দ্বিতীয়টো হৈছে তোমালোকৰ পৰিৱেশ কিতাপখনৰ 11 নম্বৰ পৃষ্ঠাৰ 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ ছবিটো তোমালোকে ৰং কৰিবা আজিলৈ আহিছোঁ ধন্যবাদ